3 ঘণ্টীয়া ধৰ্মস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছে। হয় কিহৰ বাবে কাৰ কাৰণে? হয় আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰ সমিতি আহ্বান মৰ্মে আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট লৈছোঁ ডিফু চেমচন চিংটি পাৰ্কত কাৰ্বি আংলং জিলা সমিতিয়ে। আমাৰ স্পষ্ট কথা HYCP বাৰে বাৰে এটা কথাই কৈ আছে অসমীয়াৰ বিদেশী বুজা নলয়। তাত স্বত্বেও এখন চৰকাৰে বলপূৰ্বকভাৱে আমাক জাপি দিব বিচাৰিছে। সেই বিষয়টোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ পৰা নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ। আৰু লগতে এই কথাটো ক'ব বিচাৰিছোঁ যেন আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মনা নাছিলে আৰু কেতিয়াও মানি নলয়। প্ৰয়োজন পৰিলে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ সাজু আছে। আৰু লগতে ইনাৰ লাইন পাৰ্মিট যিহেতু গোটেই বিষয়টোৰ ওপৰত গোটেই হওক আমাৰ অসমীয়া জাতিৰ ভাষা সংস্কৃতিক আপোনাৰ ভেটি লৈ পেলাই যি আমাৰ পৰিস্থিতি অসমত চলি আছে তাৰ উপায় এটাই আছে ইনাৰ লাইন পাৰ্মিট। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জন্ম লগনৰ পৰা এটা দাবী কৰি আহিছোঁ যেন আমাক ইনাৰ লাইন পাৰ্মিট দিব লাগে। যদি মিজোৰামত দিব পাৰিছে, মেঘালয়ত দিব পাৰিছে, অৰুণাচলত দিব পাৰিছে, অসমত কিয় নোৱাৰে? অসমক কিয় মাকৰ চকুৰে চায়? এইটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ ভাৰত চৰকাৰ অসম চৰকাৰক অতি শীঘ্ৰে ইনাৰ লাইন পাৰ্মিট আমাক অসমক দিব লাগে। ধন্যবাদ। জিলা সভাপতি হিচাপে বিগত বহুত কৰিছিলে আপুনি। এতিয়া বৰ্তমান আপুনি কেন্দ্ৰীয় নেতৃত্বলৈ গৈছে। আপুনি এই ক্ষেত্ৰত বহুত ভুক্তভোগী। আজি কাৰ্বি আংলং যি পৰিস্থিতি, আজি অসমৰ যি পৰিস্থিতি, এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ইতিমধ্যে সভাপতি মহোদয়ে আমাৰ আন্দোলনৰ ওপৰত আপোনালোকক সংবাদ মাধ্যমত অৱগত কৰিছে। মই কেন্দ্ৰীয় সমিতি কাৰ্যনিৰ্বাহক সদস্য হিচাপে আপোনালোকৰ সাংবাদিক বন্ধুসকলক অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এই অৱস্থান ধৰ্মঘটৰ থলীৰ পৰাই জনাব বিচাৰিছোঁ যে কেন্দ্ৰীয় বিজেপি চৰকাৰ ৰাজ্যৰ বিজেপি চৰকাৰখনে অসমৰ খিলঞ্জীয়া মানুহৰ যি অস্তিত্ব বিপন্ন কৰিবলৈ যি জাপি দিব বিচাৰিছে, সেই কাখনে অসমৰ বাবে কাল হৈ পেলাই সৃষ্টি হ'বগৈ। সেইকাৰণে এই খন বাতিল কৰিবলৈ তথা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত জাপি নিদিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সজোৰে দাবী জনাইছোঁ। আৰু 2 নম্বৰতে আমি ক'ব বিচাৰিছোঁ যে পৰিষদৰ জন্মলগ্নৰ দাবী আজি 43টা বছৰ আগতে পৰিষদে চিন্তা কৰিছিলে, পৰিষদৰ বিজ্ঞসকলে চিন্তা কৰিছে যে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা কৰিবলৈ এটাই অস্ত্ৰ আছিলে, সেই পাঠ হৈছিলে অসমত অন্তৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰা তথা ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য তথা ইয়াত প্ৰৱৰ্তন কৰিবলৈ যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছিলে। কিন্তু আমাৰ এই ন্যায্য দাবীটো কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে গ্ৰহণ নকৰিলে আৰু নকৰাৰ ফলত আজি অসমতে খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্নৰ পিনে আমি আগবাঢ়িছোঁ। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে আমি কোনো ৰাজনৈতিক বিজেপি বা কংগ্ৰেছ বুলি নহয়, কাৰণ ভাৰতবৰ্ষত বিজেপিও শাসন কৰিছে, কংগ্ৰেছেও শাসন কৰিছিলে। সেইকাৰণে আমি চৰকাৰবোৰক ক'ব বিচাৰিছোঁ যে বিজেপি কংগ্ৰেছ বুলি নহয়, অসম তথা ভাৰতবৰ্ষত বহু ৰাজনৈতিক দলে শাসন ব্যৱস্থা কৰি গৈছে, কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলে এই সমস্যাসমূহ যি সমাধান কৰিবলৈ আমি দাবী জনাই আহিছোঁ গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমে, কিন্তু আমাৰ দাবীসমূহ তেওঁলোকে ন্যায্য দাবীসমূহ তেওঁলোকে কিন্তু আজিলৈকে সমাধান কৰিবলৈ চেষ্টা কৰা নাই। মোটামুটি শোষণ আৰু লুণ্ঠন কৰিবৰ বাবেহে তেওঁলোকে ইয়াত সদায় ৰাজনৈতিক স্বাৰ্থত সদায় অসমৰ খিলঞ্জীয়া মানুহক ব্যৱহাৰ কৰি আহিছে। সেইবাবে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰ কৰিছোঁ যে বিগত দিনবোৰত যেনেকৈ আন্দোলন হৈছিলে, অনাগত দিনতো ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব অসমৰ খিলঞ্জীয়া জাতিৰ স্বাৰ্থত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আকৌ এই আন্দোলনত কিন্তু আজিৰ পৰা উকমুকনি হৈছে, কিন্তু পৰৱৰ্তীত যদি আমাৰ দাবীসমূহ মানি নলয় কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে, তেতিয়া ইয়াৰ বাবে আকৌ কিন্তু আমি ৰক্ত দিবলৈ, আমাৰ শ্বহীদ হ'বলৈ কিন্তু আমি সাজু আছোঁ, তাৰ প্ৰস্তুত আছোঁ। এই আন্দোলনখন লৈ পেলাই বিগত কালছোৱাত আমাৰ মাজৰ পৰা তৰুণ যুৱক 5জনকৈ হেৰাই গ'ল। হয়, আমি প্ৰথমতে সেই তৰুণ যি 5জন ফুলকমলীয়া তথা আমাৰ মাজৰ পৰা যুৱকসকল হেৰাই গ'ল, তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ পবিত্ৰ আত্মাই সদ্গতি পাওক। কিন্তু আমি ক'ব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, এই 5টা পৰিয়ালৰ যে উঠি অহা এটা জীৱন শেষ কৰি দিলে। আজি কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে যি বিজেপি চৰকাৰখনে, বিশেষকৈ অসম বিজেপি চৰকাৰখনে জাতি মাটি ভেটি সুৰক্ষাৰ কথা কৈছিলে, কিন্তু এই পৰিয়ালকেইটাক আজিলৈকে চৰকাৰখনে কিবা সংস্থাপন দিলেনে, কিবা খা খবৰ কৰিলেনে, কিবা সুবিধা ল'লেনে, দিবলৈ তেওঁলোকক সুবিধা ব্যৱস্থা কৰি দিলেনে? এই ক্ষেত্ৰত কিন্তু নকৰিলে। সেইকাৰণে এতিয়া দেখিছোঁ অসমত এতিয়া আন্দোলন কৰাৰ
কণ্ঠ গণতন্ত্ৰৰ কণ্ঠ বিজেপি চৰকাৰে বন্ধ কৰিবলৈ বিচাৰিছে। অসমত এতিয়া এটা নতুন আইন আহিছে, নতুন যে অসমত এনকাউণ্টাৰ এতিয়া ব্যৱস্থা চলিছে। আজি ঠেঙত গলিয়াইছে, অহাকালিলৈ আপোনাক মোক হয়তো মাথাত গুলিয়াব পাৰে। সেইকাৰণে আমি সচেতন ৰাইজক আমি সজাগ হ'বৰ বাবে এই চৰকাৰখনৰ বিৰুদ্ধে ওলাই আহিবৰ বাবে, মাৰ বান্ধি ওলাই আহিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকলৈ অনুৰোধ জনাইছোঁ।